আজিয়ে এই কথাটো মই নকওঁ, কাৰণ চিফ হোৱাৰ সপোনটো চবেই দেখিব পাৰে, আপুনিও দেখিব পাৰে। খালি আপুনি ইলেকশ্যন খেলা নাই, ইলেকশ্যন খেলিলে আপুনিও দেখিব পাৰে সপোন দেখাত কি আহে যায়। কিন্তু চিফটো বনাব আমাৰ বড়োলেণ্ডৰ ভোটাৰ ৰাইজে, বড়োলেণ্ডবাসী ৰাইজে। যোনে দলে মেণ্ডেট পাব তেতিয়াহে ইয়াৰ চিফ হ'ব। গতিকে আজিৰ সময়ত UPPL দলে সকলো দলতকৈ বেছি আসন পাই আছে আৰু একক সংখ্যা গৰিষ্ঠ লৈ পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে। গতিকে বাকী দলবিলাকে কি কয় কি নকয় এইটো UPPL দলত তাৰ একো এফেক্ট নকৰে। আমি বড়োলেণ্ডবাসী ৰাইজৰ লগত আছোঁ আৰু ৰাইজে আমাক মৰম দিব, মোৰ এইটো বিশ্বাস আছে। আপোনালোকেতো আমাৰ মিটিং দেখিছে, মানুহ ওলাই আহিছে, ৰাইজ ওলাই আহিছে, ইমান সুন্দৰ ছাপৰ্ট। গতিকে চাওক, ইলেকশ্যন অহাৰ লগে লগে চব দলে ইয়াতে কেণ্ডিডেট দিব। তৃণমূল কংগ্ৰেছো দিছে, GSPয়ে দিছে, চবেই দিছে। গতিকে চবৰে লিডাৰবিলাক আহি কথা ক'ব। আজি তেখেতসকলক অলপ ডাঙৰ দল কাৰণে আপোনালোকে ৰেফাৰেঞ্চত আনিছে, বেলেগ সৰু দলৰো ৰেফাৰেঞ্চ আনক, তেখেতসকলেও কিবা নহয় কিবা কৈ আছে। ইছলাম বাজাৰত আমাৰ নিৰ্বাচনী সভা জমদুৱাৰ ব্লক কমিটিয়ে আয়োজন কৰিছে আৰু এই বৃহত্তৰ অঞ্চলৰ আমাৰ মাইনৰিটিসকল, বড়োসকল, আমাৰ যি ৰাভাসকল, যিমান জনগোষ্ঠী আছে, আদিবাসী, ৰাজবংশী, চবেই দলে বলে ওলাই আহিছে। আৰু জমদুৱাৰ সমষ্টি আমাৰ এইবাৰ ক্লিন চিট হৈ আছে, ইয়াত কোনো অসুবিধা নাই। জানুৱাৰী মাহৰ পৰা আমাৰ ৱৰ্কাৰসকলে, আমাৰ দলীয় কৰ্মীসকলে বহুত কাম কৰি আছিলে আৰু ৰাইজৰ লগত সদায় যোগাযোগত আছিলে। এইকাৰণে জমদুৱাৰ সমষ্টি আমি চালোঁ যে এতিয়া জমদুৱাৰ সমষ্টি ওৱান অফ দ্য ছেফ সমষ্টি UPPLৰ কাৰণে, আৰু আমাৰ চৰণ বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত বিজয় হ'বলৈ গৈ আছে।